নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা গুজিয়া ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে মই 1 চামুচ ঘিউ গৰম কৰি ইয়াতে 1 কাপ চুজি দিছোঁ আৰু 1 কাপ নাৰিকলৰ গুড়ি আৰু আধা কাপ চেনি দিছোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম। আৰু আনফালে মই 4 কাপ ময়দা লৈছোঁ আৰু অলপমান ৰিফাইন তেল লৈছোঁ। এইখিনি মই ভালকৈ সানি ল'ম। ভালকৈ সানি এয়া মই 10 মিনিট মানৰ কাৰণে থৈ দিছোঁ। এতিয়া মই সৰু সৰু পুৰি বনাই লৈছোঁ। ইয়াতে এটা গুজিয়া মেকাৰত মই ভৰাই লৈছোঁ আৰু মিক্সাৰখিনি ইয়াত দি দিছোঁ। এনেকৈ গুজিয়া মেকাৰত বনালে চেপটো ভাল হয়, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। হাতৰেও চেপ দিব পাৰি। এয়া হৈ গৈছে আৰু এখন কেৰাহী গৰম কৰি ইয়াত মই ৰিফাইন তেল দিছোঁ। ইয়াত ঘিউও ভাজিব পাৰিব। এইখিনি মই ভাজি লৈছোঁ। মোৰ কেৰাহীটো অলপ ডাঙৰ কাৰণে 5-6টা মান ভাজিব পাৰিছোঁ। ইয়াতে এনেকৈ এটা ডাঙৰ কেৰাহী লৈ ল'লে সোনকালে হৈ যায়। আৰু এইখিনি ৰঙা হোৱালৈকে মই ভাজি লৈছোঁ। আৰু এইখিনি বহুত খাবলৈ ভাল হয়, মচমচীয়া হয় আৰু খাবলৈ অতি সোৱাদ। আৰু এমাহমানৰ কাৰণে এইখিনি ভালকৈ ষ্ট'ৰ কৰি থৈ দিবও পাৰি। এয়া হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।